Hello friends, my name is my YouTube channel Jian Handsome Boy Lifestyle লোকে আপোনাক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনাক সকলোৱে ভালে আছে। ভগৱানৰ কৃপাত মোৰ ভাল। মই ব্যস্ততাপূৰ্ণ জীৱনৰ অকণমান জীয়া কাহিনী আপোনালোকৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰিছো। লগতে আপোনালোকৰ ব্যস্ততাময় জীৱনৰ অকণমান সময় পাম বুলি আশা ৰাখিছো। বলক আমাৰ জীয়ানৰ বেমাৰটোনো কেতিয়া আৰম্ভ হৈছিলে, আমিনো কি কৰিছিলো, লগতে এতিয়া ক'ত চিকিৎসা কৰি আছো তাক এই সকলোবিলাক কথা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, তেতিয়া সকলোবিলাক কথা ভালদৰে গম পাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ জীয়ানৰ জন্ম হৈছিল 2018 চনৰ মে' মাহৰ 7 তাৰিখ সোমবাৰে। জন্মৰ পিছৰে পৰা 3 মাহলৈকে কোনো প্ৰব্লেম নোহোৱাকৈ দিনবোৰ পাৰ হ'ল। সি লাহে লাহে হাঁহিবলৈ লৈছিলহে। হঠাৎ আমাৰ জীৱনৰ লগতে জীয়ানৰ জীৱনৰ লগত ঘোৰ অমানিশা নামি আহিল। মানে জীয়ানৰ বেমাৰ ষ্টাৰ্ট হ'ল। সি হঠাৎ এদিন একেৰাহে কান্দিবলৈ ধৰিলে। তাৰপিছত আমি তেজপুৰলৈ মৃধা হস্পিটেললৈকে লৈ গ'লোঁ। তাত ডক্টৰে চাই মেলি এডমিট কৰালে। তাৰ পেটৰ বিষ হোৱা বুলি ভাবি ডক্টৰে আল্ট্ৰাচাউণ্ড লিখিলে। আল্ট্ৰাচাউণ্ডতো নৰ্মেল আছে। তাৰপিছত চেলাইন দিলে, বেজি দিলে, ঔষধ খোৱালে, নাই ভাল হোৱা নাই। তাৰ কান্দোন ৰখাব নোৱাৰিলে। তাৰপিছত আমি ৰিলিজ লৈ পিছদিনাখন ঘৰলৈ গুচি আহিলোঁ। পিছদিনাখনে আমি তাক গুৱাহাটীৰ প্ৰতীক্ষা হস্পিটেললৈকে লৈ গ'লোঁ। প্ৰতীক্ষা হস্পিটেলৰ পাৰ্থপ্ৰতিম বৰা ছাৰে চাই মেলি তাক ব্লাড টেষ্ট দিলে, EEG দিলে, MRI দিলে। তাৰপিছত ৰিপৰ্টত EEG প্ৰব্লেম পাইছে আৰু MRI নৰ্মেল আহিছে। তাৰপিছত ছাৰে চাই মেলি ঔষধ দিলে, চেকআপত মাতিলে। আমি মাহে মাহে চেকআপত যাওঁ। তাৰপিছত ছাৰে মেডিচিন চেঞ্জ কৰে। ছাৰৰ ট্ৰিটমেণ্টত তাৰ বহুতখিনি চিজাৰ কণ্ট্ৰল হৈছিলে। তাৰপিছত কিন্তু চিজাৰটো ৰখি যোৱা নাই। আগতে 5 মিনিটত 10 বাৰমান কৈ আহিছিলে। তাৰপিছত এনেকৈ ষ্টেপ বাই ষ্টেপ কমি আহিলে, কিন্তু চিজাৰটো ৰখি যোৱা নাছিলে। প্ৰায় দিনত 20 বাৰ 25 বাৰমানকৈ আহে চিজাৰ। তাৰপিছত আমি লাষ্ট ছাৰৰ তাত চেকআপত যাওঁতে 7 মাহত তাত ছাৰে ক'লে যে জীয়ানৰ চিজাৰটো ৰখা নাই, আমি লাষ্ট ষ্টেপ এটা আছে, আমি সেইটো ল'ব পাৰোঁ, মানে ACTS ইনজেকশ্যন দিব লাগিব বুলি ক'লে। তাত ছাৰে ক'লে ACTS ইনজেকশ্যনটো দিলে তাত এডমিট কৰাব লাগিব 2 দিন আৰু অকণ ৰিস্ক আছে বুলি ক'লে। তাৰপিছত আমি ভাবি চিন্তি আমি আৰু ACTS ইনজেকশ্যনটো দিবলৈ মানে সন্মত নহ'লোঁ। ঘৰলৈ ঘূৰি আহি আমি সিদ্ধান্ত কৰিলোঁ যে আমি এবাৰ বাহিৰলৈ লৈ যাওঁ তাক, মানে চেন্নাইত দেখাই আহোঁ বুলি। তাৰপিছত 10 দিনমান পিছত আমি চেন্নাইত লৈ গ'লোঁ তাক। চেন্নাই চিলড্ৰেন এপ'ল' হস্পিটেলত তাক দেখালোঁ। তাৰপিছত ডক্টৰে তাক EEG, MRI, ব্লাড টেষ্ট দিলে। তাৰপিছত MRI নৰ্মেল আহিছে ৰিপৰ্ট, কিন্তু EEG প্ৰব্লেম পাইছে। তাৰ ডক্টৰে কৈছে যে EEG প্ৰব্লেম আছে, মানে এপিলেপচি হৈছে, তাৰ মেডিচিন কণ্টিনিউ কৰিব লাগিব আৰু ফিজিঅ'থেৰাপি মেইন। তাৰপিছত মেডিচিন দিলে। তাৰপিছত আমি লৈ তাত আমি 4 দিন থাকিনৰ ভিতৰত আমি এদিন চেন্নাই চহৰৰ মেৰিনা বিচলৈ গ'লোঁ। ইমান দূৰৰ পৰা গৈছোঁ, চেন্নাই কিবা এটা প্ৰাকৃতিক সৌন্দৰ্য নোচোৱাকৈ কেনেকৈ আহোঁ। সেইকাৰণে আমি এবাৰ মেৰিনা বিচখন চাই আহিলোঁ। চাই আমি ঘৰমুৱা হ'লোঁ। চেন্নাইৰ পৰা ঘূৰি আহিলোঁ। আমি জীয়ানক গুৱাহাটী কোন হস্পিটেলত দেখালোঁ। এই সকলোখিনি কথা আপোনালোকক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাম। সকলোখিনি কথা এটা ভিডিঅ'ৰ জৰিয়তে ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। সেয়েহে এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ। আজি এই ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।